আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। অসমবাসীৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। নিযুত মইনা আঁচনিৰ দৰে ল'ৰাসকলৰ বাবে মুকলি কৰিব বাবু আঁচনি। ৰাজ্যৰ বাবুসকলৰ ইচ্ছাক সন্মান জনাই মুকলি কৰিব এই আঁচনি। 2026 চনৰ 1 জানুৱাৰীত মুকলি কৰিব এই আঁচনি। এই আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি কৈছে শুনকচোন। আকৌ ল'ৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে বা বাবু আঁচনি এটা দিয়ক। তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো, যাতে বাবুসকলেও এটা আঁচনি পায়। এই বাবু আঁচনিৰ নামটো মই দিয়া নাই, ল'ৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ মতামত কমেণ্টত জনাওক। ব্যস্ততাৰ মাজতো সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।